ময়ো জানো এদিন মৰিবই লাগিব, তথাপি ল'ৰাটোক ডাঙৰ কৰাৰ এটা আশা আছিল। এতিয়া দেখোন মোৰ হাতত সময় খুব কম। মই জানো মই নহ'লেও তুমি ভালদৰে চলি যাব পাৰিবা, ভগৱানে তোমাক সহায় কৰিব। তথাপি মই যিহেতু তোমাৰ মা হওঁ, তোমাক এৰি থৈ যাবলৈ মনটোৱে দেখোন মানি ল'ব পৰা নাই। এগৰাকী অসহায় মাতৃৰ এই কৰুণ আৰ্তনাদে এতিয়া যেন স্তব্ধ কৰি দিছে ছচিয়েল মিডিয়া। যিটো বয়সত নিজৰ কলিজাৰ টুকুৰা সন্তানটিক বুকুত সাৱটি ধৰি উমলি থকাৰ কথা আছিল, আজি সেইটো সময়তে কাজলে বিচনাত পৰি গণিবলগীয়া হৈছে নিজৰ মৃত্যুৰ ফল অনুপল। কেৱল সন্তানেই নহয়, কাজলৰ এই কঠিন যুঁজত থিয় দি আছে তেওঁৰ স্বামী, যিয়ে পত্নীক বচাবলৈ নিজৰ দিন ৰাতি একাকাৰ কৰি পেলাইছে। স্বামীৰ উদ্দেশ্যে কাজলে লিখিছে, প্ৰেম মানে বোলে ত্যাগ। মোৰ বাবে তুমি সকলো ত্যাগ কৰি দিন ৰাতি একাকাৰ কৰি বছৰ বছৰ মোৰ লগত লাগি আছা। তোমাৰ ঠাইত মই হোৱা হলে নোৱাৰিলো হয়। তোমাৰ মৰম আদৰেই যেন মোক ইমান দিন জীয়াই ৰাখিছে। হয়, শেহতীয়াকৈ কাজলে শ্বেয়াৰ কৰা এটা পোষ্টেই সকলোকে স্তব্ধ কৰি দিছে। ডক্টৰে তেওঁৰ স্বামীক নিৰলে কৈছিল যে কাজল আৰু সুস্থ হোৱাৰ আশা নাই, এতিয়া কেৱল ঘৰত নি অক্সিজেন দি ৰাখিবহে পাৰিব। সেই কথাকেইটা কাজলৰ কাণত পৰিল। ডক্টৰে মোৰ হাজবেণ্ডক মই নুশুনাকৈ কৈছিল আৰু ৰিকভাৰ নহয়, যিকেইটা দিন থাকে ঘৰতে অক্সিজেন দি ৰাখিব লাগিব, এতিয়া ঘৰলৈ লৈ যাব পাৰে। কথাকেইটা ময়ো শুনি পালো। অসুস্থ শৰীৰৰ লগতে মনটোৰো ভাগি পৰিছিল তোমাৰ কথা ভাবি। মই জানো সকলো ভগৱানৰেই খেল, আমি একো কৰিব নোৱাৰো, মৃত্যু চিৰসত্য। তথাপি মাক হিচাপে সন্তানক এৰি যাব লাগিব বুলি আগতে গম পোৱাটো এক অসহ্যকৰ বেদনা। আজি কাজলৰ বাবে গোটেই অসমবাসীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। বিজ্ঞানে হাৰ মানিলেও কিজানি ভগৱানৰ কিবা অলৌকিক কৃপাত কাজল পুনৰ সুস্থ হৈ উঠে। কিজানি সেই সৰু ল'ৰাটোৱে আকৌ মাকৰ আঁচলৰ তলত আশ্ৰয় পাই। কাজলৰ এই যুঁজ এতিয়া কেৱল তেওঁৰ নহয়, এয়া প্ৰতিগৰাকী মাতৃৰ আৱেগৰ যুঁজ হৈ পৰিছে।